নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো নিশ্চয় ভালে আছে। মোৰ চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ যোৰহাটৰ ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰলৈ। পবিত্ৰ ভাদ মাহৰ উপলক্ষে যিহেতু সকলো গৈছে এই নামঘৰলৈ, সেইকাৰণে আমিও ভাবিলোঁ নামঘৰৰ পৰাই আহোঁ। আৰু এতিয়া আমি পাইছোঁহি যোৰহাটৰ প্ৰথমখন উৰণীয়া সেতু। আহকচোন চাওঁ। কিছুদিনৰ আগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এই উৰণীয়া সেতুখন উদ্বোধন কৰে আৰু এই উৰণীয়া সেতুখনৰ দৈৰ্ঘ্য 833 মিটাৰ। আৰু হাইৱেৰ পৰা আহি আমি এতিয়া বৰ্তমান উপস্থিত হৈছোঁহি ঢেকীয়াখোৱা বৰনামঘৰৰ মূল তোৰণৰ ওচৰত। যোৰহাট টাউনৰ পৰা প্ৰায় 15 কিলোমিটাৰ পূব প্ৰান্তত অৱস্থিত আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এয়া হৈছে ঢেকীয়াখোৱা বৰনামঘৰৰ মূল তোৰণ। ঢেকীয়াখোৱা বৰনামঘৰৰ মূল তোৰণৰ পৰা প্ৰায় 3.5 কিলোমিটাৰমান সোমাই গ'লেই ঢেকীয়াখোৱা বৰনামঘৰ পাম। আৰু এতিয়া আমি আহি পাইছোঁহি। এতিয়া আমি প্ৰথমতে চাকি কেইগছ কিনি লওঁ, তাৰপিছত আমি নামঘৰৰ ভিতৰলৈ চাকি জ্বলাবলৈ যাম। আৰু এয়া আমি চাকি কিনি ল'লোঁ। এতিয়া আমি ভিতৰলৈ যাম চাকি জ্বলাবৰ কাৰণে। আৰু এয়া হৈছে নামঘৰৰ বাহিৰৰ পৰিৱেশ। বিশেষকৈ ভাদ মাহত বেছিকৈ ভিৰ দেখা যায় ভক্তৰ। ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰ হৈছে উজনি অসমৰ ধৰ্মীয় প্ৰতিষ্ঠানসমূহৰ এক অন্যতম ধৰ্মচৰ্চাৰ কেন্দ্ৰস্থল। প্ৰাপ্ত তথ্য অনুসৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1461 শকত মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰৰ অৰ্থে উজনি অসমৰ যোৰহাট জিলাত এই ঐতিহ্যমণ্ডিত বৰনামঘৰ ভাগ প্ৰতিষ্ঠা কৰে। আৰু এয়া হৈছে বাটচৰাৰ পৰিৱেশ, আৰু বাটচৰা পাৰ হৈ এয়া হৈছে মূল নামঘৰৰ প্ৰৱেশদ্বাৰ। এতিয়া চাকি গছ জ্বলাবলৈ লৈছোঁ। চাকিৰ সংখ্যা দেখি গম পাইছে চাগে কিমান ভক্তৰ ভিৰ হৈছে। চাকি জ্বলোৱাৰ পিছত এয়া হৈছে নামঘৰৰ ভিতৰৰ পৰিৱেশ, য'ত সকলো চাকি জ্বলোৱাৰ পিছত সেৱা ল'বলৈ আহে, আৰু আমিও এতিয়া সেৱা ল'বলৈ আহিছোঁ। আৰু নামঘৰৰ আন এটা ছাইড অৰ্থাৎ ইয়াতো চাকি জ্বলোৱাৰ বাবে ব্যৱস্থা কৰা হৈছে। যিহেতু আমি ৰাতি আহিছোঁ, ৰাতি এয়া নাম প্ৰসংগ শেষ হোৱাৰ পিছৰ পৰিৱেশ। আৰু চাবলৈ বহুত বস্তুৱে বাকী থাকিলে, কিন্তু আমি ৰাতি অহাৰ কাৰণে যিহেতু দেৰি হ'ল, সেইকাৰণে ইমানতে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ কেইখনমান ফটোৰ সৈতে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব।